আজি এনেকুৱা এটা পৰিস্থিতিত আহিব লগা হৈছে, মনটো ঠিকো লগা নাই। তাৰমানে সদায় মানুহক ফূৰ্তিত লগ পালে যিটো আনন্দ হয়, আৰু আজি এইটো অৱস্থাত যেতিয়া আহিছোঁ খুবেই বেয়া লাগিছে। কাৰণ আজি এতিয়া দেখা পাইছোঁ পানী যিখিনি, আৰু স্কুলৰ যিটো কৰ্তৃপক্ষৰ লগত কথা পতাৰ পিছত যে তেওঁ যেতিয়া কৈছে যে বাচ্চাসকলৰ একো বস্তুৱে নাথাকিলে, গোটেইখিনি উটি গৈছে। আজি সেনেকুৱা অৱস্থাত আজি আপোনালোকৰ মাজত আহিছোঁ, আৰু সকলোৱে অকণমান হ'লেও, কাৰণ আমি যেতিয়া পটককৈ যেতিয়া বানপানীটো হৈ গ'ল, কোনো ভবা নাছিলে। কাৰণ কেতিয়াও এই অঞ্চলত বানপানী কোনো দেখাও নাই, বা কাৰো এনেকুৱা হেবিটো নাই যে আমি বানপানীৰ লগত আমি যুঁজিব পাৰোঁ। ফলত বহুত মানুহখিনি চকতো গৈছে, আৰু এনেকুৱা এটা অৱস্থা হৈছে যে উঠি আহিবলৈও আমাৰ এতিয়া বহুতখিনি সময় লাগিব। এতিয়া যিহেতু গোটেই অসমবাসীখিনি সকলোৱে আহিছে, সকলোকে ইজনে ইজনৰ সহায় আগবঢ়াইছে, যোনে যেনেকৈ পাৰিছে সেনেকৈ কৰি আহিছে। আৰু আমাৰ গভৰ্ণমেণ্টৰ তৰফৰ পৰাও যিখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কৰি গৈছে, এতিয়া যিখিনি আমাৰ বানপানীৰ পিছত যিখিনি দৈনন্দিন জীৱন আৰম্ভ হ'বলৈ যিটো ষ্টেবিলিটি লাগে, কাৰণ এইটো যুঁজ এইকেইদিনতে এদিন দুদিন নহয়, এইটো অন্ততঃ ৩-৪ মাহমান সকলোৰে এই যিটো শ্বক পাইছে, বা যিটো এটা নতুন পৰিৱেশত আপোনালোকে এনেকুৱা বিপদত পৰিছে, এইটো ওলাবলৈ অন্ততঃ ৩-৪ মাহ লাগিব। কিন্তু সেইখিনি এতিয়া আমি লাহে লাহে আমি কেনেকৈ আগবাঢ়ি যাব লাগে, কেনেকৈ আমি দৈনন্দিন জীৱনলৈকে উভতি আহিব লাগে, সেইকাৰণে আমি ভাবিছোঁ যে অন্ততঃ উঠি অহা যিটো প্ৰজন্ম, যিখিনি স্কুলখিনি আছে, অন্ততঃ স্কুলখিনি যদি আৰম্ভ কৰিব পাৰে, সেই তেতিয়াও মাক বাপেকৰ বহুতখিনি সকাহ হয়। আৰু যিহেতু এই অৱস্থা দেখিছোঁ যে স্কুলৰ যিটো গতি হৈছে, আৰু সেইকাৰণে প্ৰাইভেটৰ পৰা 15খন স্কুল আমি নাজিৰাত ঠিক কৰিছোঁ, যিখিনি আটাইতকৈ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। আৰু যিখিনি আমাৰ শক্তি প্ৰাইভেটৰ পৰা, সেইখিনি আপোনালোকৰ ওচৰলৈকে আহিছোঁ, আৰু ভৱিষ্যতেও সদায় থাকিম। মুখ্যমন্ত্ৰী মহোদয়টো আছেই, আৰু এইখিনি কমপ্লিটলি মই যিটো মোৰ কৰ্মৰত ব্ৰাইলিষ্ট অৰ্গেনাইজেশ্যন, তাৰ পৰা যিমানখিনি পাৰিছোঁ মোৰ শক্তিৰে আজি আপোনালোকৰ ওচৰত আহিছোঁ। আৰু বিপদৰ কেইদিনতো মোৰ বাকীকেইটা অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰাও যেনেকৈ পাৰিছোঁ, মমবাতিয়ে হওক, পানীয়ে হওক, খোৱাই হওক, মোৰ স্কুলৰ পৰাও বাচ্চাকেইটা আহি পেলাই বহুতখিনি কৰি গৈছে। কিন্তু এতিয়া আমি এটাই চাব লাগিব যে আমাৰ যিখিনি ধ্বংস, বা যিখিনি গোটেই মানুহখিনি এটা দুৰ্যোগত পেলাই লৈ গৈছে, সেই দুৰ্যোগৰ পৰা লাহে লাহে আমি এটা উঠি অহা এটা আমি প্ৰচেষ্টা, আৰু এই প্ৰচেষ্টাটোত অকণমান হ'লেও যদি অৰিহণা যোগাবলৈ পাৰিছোঁ, বা আপোনালোকৰ ওচৰলৈকে আহিছোঁ, আৰু আপোনালোকেও আজি ইমান বিপদৰ সময়ত গামোচা পিন্ধাইছে, চাহ দিছে, একচুৱেলি এইটো নালাগিছিলে, তথাপি আপোনালোকে কৰিছে দেখি বহুত বহুত নমস্কাৰ, বহুত ধন্যবাদ। আৰু আশা কৰিছোঁ যিখিনি আমাৰ ফালৰ পৰা আমি আগবঢ়াইছোঁ, সেইখিনি যাতে গোটেই স্কুলৰ উঠি অহা ভৱিষ্যতখিনিৰ কাৰণে যাতে এটা সৰু আৰম্ভণি হয়, যাতে দৈনন্দিন জীৱনটো তেখেতসকলে আৰম্ভ কৰিব পাৰে। সেইখিনি কৈ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে এনেকুৱা সময়টো মৰম আৰু সকলোৱে যে আহিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ।